গাঁৱত এটা পুৰণি ঘৰ আছিল। গাঁওবাসীয়ে কৈছিল, সেই ঘৰখনত সন্ধিয়া হলে কেতিয়াও নাযাবা। কিন্তু বিকাশ নামৰ এজন ল'ৰাই এইবোৰ কথা বিশ্বাস নকৰিছিল। এদিন তেওঁ বন্ধুসকলৰ লগত বাজি ধৰিলে, মই আজি সন্ধিয়া সেই ঘৰখনৰ ভিতৰত গৈ থাকিম। সন্ধিয়া নামিল। বিকাশ টৰ্চ লৈ ঘৰখনৰ ভিতৰত সোমাল। ঘৰখন সম্পূৰ্ণ নিস্তব্ধ, কেৱল বতাহৰ শব্দ। হঠাৎ ওপৰৰ তলৰ পৰা ধপ 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 শব্দ আহিবলৈ ধৰিলে। বিকাশে ভাবিলে, হয়তো মেকুৰী। কিন্তু কিছু সময় পাছত হঠাৎ এটা ঠাণ্ডা আৱাজ আহিল, তই কিয় আহিলি? বিকাশ ভয় পাই ক'লে, কোনে কথা কৈছে? উত্তৰ নাহিল। হঠাৎ টৰ্চটো নিজে নিজে নিভি গ'ল। ঘৰখন একেবাৰে আন্ধাৰ। ঠিক সেই সময়তে তেওঁৰ কাণৰ ওচৰত এটা আৱাজ আহিল, মই বহু দিনৰ পৰা তোৰ অপেক্ষা কৰি আছিলোঁ। বিকাশ দৌৰি বাহিৰলৈ ওলাই গ'ল। পিছদিনা গাঁওবাসীয়ে শুনিলে, সেই ঘৰখনত বহু বছৰ আগতে এজন মানুহে আত্মহত্যা কৰিছিল আৰু কোৱা হয়, এতিয়াও সন্ধিয়া হ'লে সেই ঘৰখনত কিবা এটা ঘূৰি ফুৰে, ঘূ।